নমস্কাৰ, মই পুৰবী ভট্টাচাৰ্য। আজি মই বনাবলৈ লৈছোঁ মাছৰ এটা ৰেচিপি। আজি মাছ বনাবলৈ লৈছোঁ। এয়া মই মাছ লৈছোঁ। মাছত এয়া নিমখ হালধি সানি লৈছোঁ। ৰেচিপিটোৰ কাৰণে লাগিব এয়া বিলাহী লৈছোঁ, পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ এয়া আদা লৈছোঁ, নহৰু আৰু অকণমান চেনি লৈছোঁ, হালধি আৰু নিমখ এইকেইটাই লাগিব। মই আজি মছলা ব্যৱহাৰ নকৰোঁ। এয়া মোৰ তেল গৰম হৈ গ'ল। এয়া মই মাছ দি দিছোঁ। মাছটো এটাকৈ ভাজি ল'ব লাগিব। তেল গৰম হৈ গ'ল। ইয়াতে মই অকণমান জিৰা দিছোঁ আৰু ইয়াত মই জলকীয়া এটা দি দিছোঁ। এতিয়া মই ইয়াত আদা নহৰু পেষ্ট অকণ দি দিম। আদা নহৰু পেষ্ট অকণমান ভাজা কেঁচা গোন্ধটো যোৱালৈকে ভাজি থাকিম। এতিয়া মই ইয়াত পিঁয়াজখিনি দি দিছোঁ, পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ আৰু কুটি লোৱা অকণমান পিঁয়াজো ইয়াত দি দিছোঁ। এতিয়া অলপ দেৰি ভাজি থাকিম। অলপ দেৰি ভাজি থাকিব লাগিব। এয়া মোৰ পিঁয়াজ ভজা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহী দিম। বিলাহী পেষ্টখিনি দি দিছোঁ। ইয়াতে এতিয়া মই নিমখ আৰু হালধি দিম। নিমখ দিলোঁ, এয়া হালধি দিছোঁ। অলপ ৰঙচুৱা হোৱালৈকে। তাৰপিছতে মই ইয়াত দিম চচ। এয়া মই চচখিনি দি দিছোঁ। চচ অকণমান সৰহকৈ লাগিব। এই চচৰ বটৰ বাতিটো অকণমান অখালি ইয়াত দি দিছোঁ। এয়া আমাৰ হৈছে। ইয়াতে মই এতিয়া মাছৰ পিচকেইটা দি দিছোঁ। এয়া ভাজি লোৱা মাছৰ পিচ এয়া দি দিছোঁ। ইয়াত মই একো মছলা ব্যৱহাৰ কৰা নাই। এয়া দেখিছে। লাষ্টত অকণমান গৰম মছলা দি দিবও পাৰে। গৰম মছলাকণ দিলে ভাল হয়। মই অকণমান গৰম মছলা লাষ্টত দি দিম। এয়া মোৰ হৈ গৈছে। অকণমান পিঁয়াজৰ পেষ্ট ইয়াত দি দিছোঁ। বৰ টেষ্টি হয় এনেকৈ। আৰু ইয়াত গৰম মছলা অকণ দি মই নমাই থ'ব পাৰিম এতিয়া। এয়া মোৰ ৰেচিপি হৈ গ'ল। যদি আপোনালোকে মোৰ এই চেনেলটো ভাল পাইছে, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব।